নমস্কাৰ মোৰ ফাৰ্মাৰ বন্ধুসকল। কৰোণা আতংকৰ মাজতে আজি ভিডিঅ'টো বনালোঁ। বিশেষ কথা এটা লৈ ভিডিঅ'টো বনাইছিলোঁ। প্ৰথম কথাটো হ'ল কি, প্ৰথম লকডাউনটো চলোতে ফিট আনিবলৈ মোৰ অসুবিধা হৈছিলে। তো পিছত মই লোকেল থানাৰ পৰা পাৰ্মিশ্যন এটা উলিয়াই ল'লোঁ আৰু বৰ্তমান মই ফিডৰ কাৰণে একো অসুবিধা নাই। যদি আপুনি কিবা অসুবিধা পাইছে ফিডৰ কাৰণে, আপোনাক ফিড লাগিলে যোগাযোগ কৰক মোৰ লগত। কিছু হ'লেও মই আপোনাক সহায় কৰিব পাৰিম এই ক্ষেত্ৰত। ছেকেণ্ড কথাটো হ'ল, মোক বহুতে ফোন কৰি সোধে যে মই আপোনাৰ ফাৰ্মত যাব বিচাৰোঁ, আপোনাৰ পোৱালি চাব বিচাৰোঁ, ফাৰ্মখন ভিজিট কৰিব বিচাৰোঁ। তো মই সেইসকলক ফোনতো কওঁ যে আহিব দিয়া নাই সেইটো কাৰণে যে এইটো নহয় যে মই বেলেগ কিবা কাৰণত আপোনাক ফাৰ্মত ভিজিট কৰিব দিয়া নাই। মেইন কথাটো হ'ল, মোৰ এতিয়া বৰ্তমান ফাৰ্মত পোৱালি আছে আৰু গাভিনী গাহৰি আছে। তো গাভিনী গাহৰি আৰু পোৱালি থকাৰ কাৰণে মই বেলেগ ব্যক্তিক ফাৰ্মত প্ৰৱেশ কৰিব দিয়া নাই এতিয়া, নিজৰ ছিকিউৰিটিৰ কাৰণে একচুৱেলি। তো এতিয়া বৰ্তমান স্ৱাইন ফিভাৰ বেমাৰটোৱে দেখা দিছে বুলি শুনিছোঁ শিৱসাগৰ আৰু আমাৰ নগাঁও ব্ৰহ্মপুৰত শুনা পালোঁ। কিছু জেগাত 2-এটা গাহৰি মৰিছে বুলি শুনিছিলোঁ, মই ইমান চিয়'ৰ নহয়। তো কথাটো এনেকুৱা, ভেকচিনেশ্যনটো কৰিব লাগে। আৰু মই বৰ্তমান ভিডিঅ'টো এইটো কাৰণেই বনাইছোঁ যে মোৰ পোৱালি বুক কৰা যিসকলে বুক কৰিছিলোঁ তেখেতসকলে মোক ফোন কৰি সুধিছিলে যে আপোনাৰ ভেকচিন দিয়া হ'লনে নাই, যদি দিয়া নাই আমি পোৱালি কেনেকৈ আনিম, অলৰেডি দিন পাৰ হৈ গৈছে। তো এই ক্ষেত্ৰত মই কওঁ, মই 30টা পোৱালি বুক হৈ আছিলে, তাৰে মোৰ 13টা পোৱালি আপোনাৰ ভেকচিন দিয়া নহ'ল মানে মোৰ 45 দিন হৈছিলে। মই 60 দিনৰ ভিতৰত দিম বুলি ৰখি থাকোঁতেই লকডাউনটো হৈ গ'ল আৰু বৰ্তমান আমাৰ ভেকচিনটো ইয়াত এভেইলেবল নহয়। তো কালিৰ পৰা খুলিব চাগে, তো 2-4 দিনত মই ভেকচিনটো পাই যাম। তো তেতিয়া আপোনালোকৰ অসুবিধা নহ'ব। তো মেইন কথা, যিটো বেমাৰ দেখা দিছে স্ৱাইন ফিভাৰ, যিটো অসমীয়াত কলেৰা বুলি কয়, যিটো লক্ষণ আপোনাৰ এনেকুৱা হ'ব পাৰে, গাহৰিটোৰ পনীয়া শৌচ হ'ব পাৰে বা তীব্ৰভাৱে জ্বৰ হ'ব পাৰে। যিটো আপোনাৰ ফাৰ্মত যদি দেখা দিছে তেনেহ'লে আপুনি লোকেল ভেটেৰিনেৰীৰ লগত যোগাযোগ কৰক। তেনেকুৱা মোৰ একো অসুবিধা হোৱা নাই এতিয়ালৈকে, মই সুন্দৰভাৱে চলাই আছোঁ। তো তেনেকুৱা যদি লক্ষণ দেখা দিছে আপুনি ভেটেৰিনেৰীৰ লগত যোগাযোগ কৰিব পাৰে। আৰু মেইনলি এতিয়া আপোনাৰ ডিপেণ্ড কৰে ফাৰ্মখন আপুনি ফিডটো কি খুৱাই আছে, ফাৰ্মখন কিমান চাফ চিকুণতাৰ মাজত আছে। মোৰ ফাৰ্ম সম্পূৰ্ণ চাফ চিকুণতাৰ মাজত থাকে আৰু মই লোকেল ফিড ইউজ নকৰোঁ। মোৰ মহাৰাষ্ট্ৰ ফিডটো মই ইউজ কৰোঁ। 2 বছৰ হ'ল আজি মই মহাৰাষ্ট্ৰ ফিডে ইউজ কৰি আছোঁ। তো খোৱা বোৱাটোৰ ওপৰত ডিপেণ্ড কৰে আৰু আপোনাৰ ফাৰ্মখন কিমান চাফ চিকুণতাৰ মাজত ৰাখিছে তাৰ ওপৰত ডিপেণ্ড কৰে। আৰু বায়'চিকিউৰিটি মেইনটেইন কৰক। ওচৰত যদি কিবা ফাৰ্মত তেনেকুৱা বেমাৰ দেখা দিছে বা বেলেগ বেমাৰ হ'লেও যদি দেখা দিছে, তেতিয়া আপুনি সেই ফাৰ্মাৰজনক বা সেই ব্যক্তিজনক আপোনাৰ ফাৰ্মত ভিজিট কৰিব নিদিব এতিয়া। আৰু বেলেগ ব্যক্তিকো আপোনাৰ ফাৰ্মত সোমাব নিদিব। নিজে বা নিজৰ ফাৰ্মত কাম কৰা মানুহজনক সোমাব দি বেলেগ ব্যক্তিক এতিয়া সোমাব নিদিব। তেনেকৈ অলপ নিজে সাৱধানতা অৱলম্বন কৰক। একো নাই, বেমাৰটো আহিছে গুচি যাব, কিন্তু কিমান আহিছে বা কি কথা মই ইমান চিয়'ৰ নহয়, কাৰণ মই প্ৰপাৰলি পোৱা নাই, মই জাষ্ট নিউজত পালোঁ। তো সেইটো কথাই। তো বেলেগ প্ৰব্লেম একো নাই, পোৱালি মোৰ বুক হৈ আছে আৰু আপোনালোকক যদি পোৱালি লাগে তে যোগাযোগ কৰিব পাৰে। মোৰ বৰ্তমান পোৱালি মই বেচি আছোঁ য়ৰ্কশ্বায়াৰ 4500 আৰু আপোনাৰ হেম্পশ্বায়াৰটো 4000। তো হেম্পশ্বায়াৰ পোৱালি বেছি নাই, বৰ্তমান হেম্পশ্বায়াৰ 5টা পোৱালি আছে, যদি লাগে বুক কৰিব পাৰে। য়ৰ্কশ্বায়াৰ আপোনাৰ মোটামুটি য়ৰ্কশ্বায়াৰ পোৱালি আপোনাৰ এতিয়া এভেইলেবল বুক হৈ থকা বাদে 10টামান পোৱালি আছে বৰ্তমান, যদি আপোনাক লাগে বুক কৰিব পাৰে। ঠিক আছে, আহক মই আপোনাক ফাৰ্মখন ভিজিট কৰাই আছোঁ। ঠিক আছে, মই আপোনাক পোৱালিখিনি মই দেখাই দিছোঁ। অলৰেডি কালি 4টা পোৱালি নিছে ফাৰ্মৰ পৰা। ইয়াত আপোনাৰ 8টা আছিলে, 8টা পোৱালি আছিলে, তাৰে কালি 2টা লৈ গৈছে। তো এতিয়া ইয়াতে 6টা পোৱালি আছে। মাইকী আছে আপোনাৰ 4টা, মতা 2টা। তো এইকেইটা অলৰেডি বুকিং হৈ আছে আৰু এইকেইটা স্ৱাইন ফিভাৰৰ ভেকচিন দিয়া আছে। তো মোৰ বিশেষকৈ ইয়াত থকা 10টা য়ৰ্কশ্বায়াৰ 10টা পোৱালি 40 দিনীয়া পোৱালি, এইকেইটা স্ৱাইন ফিভাৰটো মোৰ দিয়া নহ'ল। 40 দিন হৈছে আজি। তো লকডাউন খোলালৈকে চাওঁ কি হয়। ইয়াত হেম্পশ্বায়াৰ য়ৰ্কশ্বায়াৰ ক্ৰছ আছে, 5টা পোৱালি আছে, 2টা
দানা খাই আছে তাতে, আৰু ইয়াতে এইকেইটা আছে। তো ইহঁতকেইটাকো সোৱাইন ফিভাৰটো দিয়া নাই, দিম আজি 40 দিন হৈছে এইকেইটা। তো এতিয়া 60 দিনৰ ভিতৰত দিব লাগে সোৱাইন ফিভাৰ ভেকচিনটো। মেইনলি আমাৰ ইয়াতে আজি 3-4 দিন হ'ল ধুমুহা বৰষুণ দি আছে, বৰষুণেই মাত্ৰ দিছে অকণ আগত। তো ফাৰ্মখনো কিছু পৰিমাণে চাফা হৈ আছে। আৰু আপোনাক কওঁ, যিটো আপোনাৰ সচৰাচৰ বেমাৰ আজাৰবিলাক ফাৰ্মখনৰ ওপৰত ডিপেণ্ড কৰে। ফাৰ্মখন আপুনি কিমান পৰিষ্কাৰকৈ ৰাখিছে, গাহৰিকেইটা কিমান পৰিষ্কাৰকৈ আছে, খোৱা পানীটো কিমান পৰিষ্কাৰ, তো এইখিনিৰ ওপৰত বা আপুনি ফিডটো কি খুৱাই আছে। মইতো ধৰক মহাৰাষ্ট্ৰতে খুৱাই আছোঁ সৰুৰ পৰা এতিয়ালৈকে, মোৰ 1.5 বছৰ ওপৰত হ'ল মহাৰাষ্ট্ৰই মই খুৱাই আছোঁ। তো তেনেকুৱা ধৰণৰ কথা। তো সেইখিনিৰ ওপৰত ডিপেণ্ড কৰে আচলতে আপুনি ফাৰ্মখন কেনেকৈ ৰাখিছে, খোৱা বোৱাটো কেনেকৈ দিছে, তাৰ ওপৰত আপোনাৰ যিবিলাক সৰু সুৰা বেমাৰ আছে এইবিলাক তাৰ ওপৰত ডিপেণ্ড কৰে। তো পোৱালি লাগিলে আপুনি ক'ব, এইখিনি পোৱালি মোৰ তাত এভেইলেবল আছে। 10টা 13টা পোৱালি মোৰ এভেইলেবল আছে। তো আপোনালোকক লাগিলে মই ফোন নম্বৰ মই দি দিম, ফোন কৰিব পাৰে। সেইটোৱে কথা। বাকী ভয় কৰে, মোক যিখিনি ফাৰ্মাৰে ফোন কৰিছিলে যে পোৱালি লাগে বা ফাৰ্ম খোলোঁ বুলি, সোৱাইন ফিভাৰটোৰ কাৰণে অকণ ভয় কৰিছিলে। তো মই এটা কথা কওঁ, সোৱাইন ফিভাৰটো এনেকুৱা বেমাৰ নহয় যে আহিলেই আপোনাৰ ফাৰ্মখন ধ্বংস কৰি গুচি যাব। চাফ চিকুণটো বজাই ৰাখক। মই সুন্দৰকৈ ফাৰ্মখন চাফ চিকুণ কৰি ৰাখিছোঁ। ফাৰ্মখন চাফ চিকুণতা বজাই ৰাখক। বাকী যিখিনি ভেকচিনেশ্যন হয় সেইখিনি আপুনি সময় কৰক। মোৰ সম্পূৰ্ণ ভেকচিনেশ্যন কৰা আছে। খালি সোৱাইন ফিভাৰটো এইকেইটা পোৱালিক কৰাব থাকি গৈছিলে। তো আজি 40 দিন হৈছে, টাইম আছে। মই লকডাউন খোলাৰ লগে লগে মই এইটো ভেকচিনেশ্যন কৰাই দিম। খুব সম্ভৱ কাইলৈৰ পৰা খুলিব কিছু হেৰি। তো তাতে হয়তো 2 দিনতে মই ভেকচিনটো পাই যাম। তো ভেকচিনেশ্যন কৰি দিম। বাকী ইমান ভয় কৰিব নালাগে, একো নাই, এনেকেই চলি আছে, চলি থাকিব। থেংক ইউ।